नर्थ इस्ट खिलन्जिया मन्चनि बोसोनगिरि एबा बारग' आल्फानि दैदेनगिरि अनुप सेटियाया क'क्राझार जिल्ला सिंनि शक्ति आश्रमनि सिङिमारियाव नुजाथिनानै रायजोफोरजों सावरायलायनाय हाबाफारियाव बाहागो लायो। नर्थ इस्ट खिलन्जिया मन्चनि बोसोनगिरि एबा आल्फानि बारग' दैदेनगिरि बिथाङा दुलाराय आसाम गरिया मरिया डिसि जनगोष्ठीनि दैदेनगिरि सोद्रोमाफोरजों सावरायलायो। बे सावरायनाय हाबाफारियाव बाहागो लानानै अनुप सेटिया बिथाङा खौरांगिरिनि सिगाङाव गरिया मरिया डिसिफोरा गावसोरखौनो असमिया होनना सिनायथि होबोदों। आफां आसामाव गरिया मरिया आरो डिसिया गोबां सुबुं सानखो थानाय हारि। बे बाथ्राखौ अखं आसामनि जोबोर बाङाइ सुबुङाल' मिथिगौ। बेखायनो बेखौ मिथिहोनो थाखाय जों गोबां खामानि मावनांगोन होनना बुङो। आरो थांनाय 10 बोसोर हिरा सरनियाया एमपि जाबोनायाव आंहा बुंनांगौ गैया। बिथाङा बर' फोलेरनि बुंना लादों जेब्ला बर' होननानो थानांगौमोन। नाथाय बिथाङा राभा हारिनि होनना सिनायथिखौ होयो अब्ला सन्देह गोनां बाथ्राखौ बिथाङा गावनो दिहुननानै लादों। बेखायनो जों लाजिनाय मोन्दों होनना बुंनायजों लोगोसे हाग्रामा महिलारिया बिटिसि ओनसोलनि आल्फानि 283 मुंख्लं नखरफोरनो मान होनायजों लोगोसे 1 लाख राङै अनसुंथाइ होदोंमोन। आरो बिथांनि मान होनायजोंनो जोंनि मुंख्लंफोरा भारत सोरखारजोंबो मुंख्लंनि गनायथिखौ मोननो हादोंमोन होनना बुङो। बेनिखायनो आं हाग्रामा महिलारि बिथांखौ फिन हामलायथि आरो साबायखर बावो होनना बुंनायजों लोगोसे फैबाय थानाय बिसायख'थियाव सोरनो भट होयोब्ला मोजां जागोन बेखौ रायजोफोरानो थिरांथा लागोन होनना बुङो। অসমৰ বিভিন্ন প্ৰান্তত থকা খিলঞ্জীয়া মানুহখিনি অস্তিত্ব লৈ পেলাই যথেষ্টখিনি প্ৰশ্ন হৈছে। বিশেষকৈ গৰিয়া মৰিয়া দেশী তেওঁলোকৰ চিনাক্তকৰণৰ পৰিচয়টোৰ ক্ষেত্ৰত বিশেষকৈ যিসকল ইছলাম ধৰ্মীয় কাৰণে তেওঁলোকে কোনজন গৰিয়া কোনজন মৰিয়া কোনজন দেশী এই কথাটো ধৰিব নোৱাৰি। এইটো এটা মানে অস্তিত্বৰ সংকটত তেওঁলোক ভুগিবলগীয়া হৈছে, যিহেতু নামবিলাক একেই। সেইটো কাৰণে ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে আমি চিন্তা কৰা উচিত। আৰু যিসকল গৰিয়ামৰীয়া লোক আছে বা যিসকল পূৰ্ববংগীয় মূল আছে, তেওঁ মূলৰ মানুহ আছে, তেওঁলোকে যিহেতু নিজকে অসমীয়া হিচাপে পৰিচয় দিবলৈ মানে শংকাবোধ কৰা নাই, অসমৰ ভাষা সংস্কৃতি তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে তেওঁলোকে নিজকে আত্মপৰিচয় দিয়াৰ ক্ষেত্ৰত সদায় অসমীয়া হিচাপে পৰিচয় দিয়াৰ কাৰণে সৎ সাহসেৰে বুকু ঢকিয়াই যাতে আত্মপৰিচয় দিব পাৰে, এই সাহসকণ তেওঁলোকৰ সৃষ্টি হ'ব লাগিব। আৰু বিশেষকৈ উজনি অসমত জনগণৰ মাজত বিশেষকৈ এটা কথা যে নামনি অসমত গৰিয়া মৰিয়া আৰু দেশী জনগোষ্ঠীও এটা বৃহৎ জনগোষ্ঠী। এই ধাৰণাটো উজনি অসমৰ মানুহৰ খুব কম লোকেহে অৱগত। গতিকে এই বিষয়টো যাতে উজনি অসমৰ মানুহ অৱগত হয়, সেই দিশত আমি যথেষ্টখিনি কাম কৰিব লাগিব। স্যার, ইতিমধ্যে আপনি হীরা চরণীয়ার কথাটা বলছেন, হীরা চরণীয়া নিজের স্বাধীনতা ঠিক কৰিব নোৱাৰে, এটা তো কি ক'ব আপনি? নহয়, চাওক, এটা কথা হৈছে কি, হীৰা চৰনীয়া 10 বছৰ এমপি আছিলে, সেইটো ক্ষেত্ৰত মোক ক'বলগীয়া একো নাই। তেওঁক ৰাইজে ভোট দি পেলাই নিৰ্বাচিত কৰিছিল। তাৰ বাবে তেওঁ নিৰ্বাচিত হৈ পেলাই সংসদ সদস্য হিচাপে 2টা কাল তেওঁ ভোগ কৰিলে। কিন্তু তৃতীয়টো মানে যেতিয়া নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁ যিহেতু মানে নিজৰ পৰিচয় পত্ৰ লৈ পেলাই এটা সংকটজনক অৱস্থাৰ সৃষ্টি কৰিলে, মই ভাবোঁ তেওঁ নিজেই এই সংকটজনক অৱস্থাৰ সৃষ্টি কৰিলে। কাৰণ তেওঁ বড়ো মূলীয়ৰ আছিল বুলি কৈছিল, তেওঁ তাতে দি থাকিব লাগিছিল যে হয় মই বড়ো মূলীয়ৰে মানুহ হয়। কিন্তু তেওঁ যেতিয়া ৰাভা জনগোষ্ঠীয় মূলৰ বুলি যেতিয়া উলিয়াই দিলে, তেওঁৰ মানে সন্দেহজনক ভাৱটো তেওঁ নিজে সৃষ্টি কৰি দিলে। আৰু এই কাৰণে আমি খুব লজ্জিত হৈছোঁ। তেওঁৰ যিটো স্থিতি, পূৰ্বৰ স্থিতিটোত দি থাকিব লাগিছিল যে মই বড়ো মূলীয়ৰ মানুহ হয়। গতিকে এইটো দি নথকাৰ কাৰণে এইটো মই মানে আকৌ ৰাভা জনগোষ্ঠী বুলি এটা লোৱাৰ কাৰণে মই লজ্জিত হৈছোঁ। কাৰণ এজন পূৰ্ব সতীৰ্থ হিচাপে আমাৰ এজন সতীৰ্থই এনেকৈ বেইমানি বেজ্জতি হ'বটো আমি কেতিয়াও মানে অন্তৰত আঘাত পাইছোঁ বা মানি ল'বলৈ অলপ টান হৈছে। ইতিমধ্যে আপনি হাগ্ৰামা মহিলাৰ লগতো আপোনাৰ এটা ভাল বন্ধুত্ব আছে। হয়, যিহেতু আপনি আঞ্চলিকতাবাদৰ কথা কৈছে, আপুনি হাগ্ৰামা মহিলাৰ সমৰ্থন জনাব লাগে। নাই, চাওক, এটা কথা সঁচা কথা কি, হাগ্ৰামা মহিলাৰীয়ে বিশেষকৈ আমাৰ বিটিচি অঞ্চলৰ যিমানবিলাক 283জন আমাৰ শ্বহীদ আছিল, এই শ্বহীদ পৰিয়ালসকলক তেওঁ 1 লাখ টকাকৈ অনুদান আগবঢ়াইছিল। প্ৰথম তেওঁ আলফা যিসকল শ্বহীদ আছিল, শ্বহীদসকলক তেওঁ স্বীকৃতি দিছিল। আৰু স্বীকৃতি দিয়াৰ কাৰণেই আজি ভাৰত চৰকাৰেও আমাৰ শ্বহীদসকলক স্বীকৃতি দিলে। গতিকে হাগ্ৰামা মহিলাক সদায় মই শ্ৰদ্ধা জনাওঁ যে তেওঁ প্ৰথম
আলফাৰ শ্বহীদসকলক স্বীকৃতি দিছিল, 1 লাখ টকাকৈ অনুদান দিছিল। 1 লাখ টকাটো ডাঙৰ কথা নহয়, কিন্তু তেওঁ যে আমাৰ শ্বহীদসকলক স্বীকৃতি দিছিল, এটা মানে ৰাজকোষৰ পৰা তেওঁ ধন দিছিল, এইটো এটা বহুত ডাঙৰ স্বীকৃতি। এই স্বীকৃতিটোৱে আমাক যথেষ্টখিনি মানে আমাৰ শ্বহীদসকলক মূল্যায়ন কৰাত, মানে তেওঁ শ্ৰদ্ধা জনোৱাত, তাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। কিন্তু আৰু এই তেওঁৰ যিটো স্বীকৃতি দিলে, তাৰ ফলত আমি ভাৰত চৰকাৰৰ পৰাও এতিয়া স্বীকৃতি পাবলৈ সক্ষম হ'লোঁ। তাৰ বাবে মানে পুনৰবাৰ মই হাগ্ৰামা মহিলাই ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক নিৰ্বাচনত এইটো ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যে মানে কাক দিলে ভাল হ'ব। সেইটো মানে সেই অধিকাৰ, ভোট দিয়াৰ অধিকাৰ ৰাইজৰ আছে, মই তাত আৰু কাকো জোৰ কৰিবলৈ নাযাওঁ। কিন্তু কথাটো হ'লগৈ কি, আমাৰ সংগ্ৰামখনৰ শ্বহীদসকলক স্বীকৃতি দিয়াত হাগ্ৰামা মহিলাই যিখিনি ভূমিকা ৰাখিলে, অৱদান ৰাখিলে, তাৰ বাবে মই তেওঁ সদায় স্বীকাৰ কৰি যাম। এতিয়াতো আপুনি হাগ্ৰামা মহিলাৰ যিটো দ্বিতীয়টো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, ইয়াত আপুনি ইনডাইৰেক্টলি ক'ব নেকি? ইনডাইৰেক্টলি না, মই এটা কথা কৈছোঁ যে আঞ্চলিকতাবাদক মই বিশ্বাস কৰোঁ। আঞ্চলিকতাবাদক বিশ্বাস কৰি পেলাই যদি ৰাইজে কি সিদ্ধান্ত লয়, সেইটো ৰাইজে ল'ব। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।